প্ৰথম মৰমে যদি সঁহাৰি নেপায় ভাল পোৱা কিয় জানো টিটিং 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 মৰহি যায় এখন হিয়া আৰু সিখন হিয়া। আইদেউ তোমাক পঢ়িবলৈ ক'লোঁ, তুমি ইয়াত আহি হিয়া যোৰা দি আছেহি লাষ্টৰ কাৰণে সেই অসভ্য গান সোপা গাবলৈ অংক এটা ভালকৈ কৰিব নোৱাৰা নেওতা এখন মুখস্থ নাথাকে, সেই অসভ্য গান সোপা এই হিয়া যোৰা দিয়া গান সোপাটো মুখস্থ থাকে চুমে পৰীক্ষা বহি চেপাৰ ভিতৰত ভৰাই থয় সেই পৰীক্ষাত এবাৰ লিখিবলৈ আহিলে আলেকজেণ্ডাৰ কোন আছিল, লগৰজনী ইমান ধুনীয়াকৈ লিখিছে আলেকজেণ্ডাৰ মেচিডনিয়াৰ ৰজা ফিলিপৰ পুতেক, আৰু আমাৰ এওঁ তাইৰ পৰা চাই পেলাই লিখি দিছে আলেকজেণ্ডাৰ মেচিনেৰ কথা খিলিবানৰ পুতেক। সেই লোকৰ পৰা চাই লিখিবলৈতো মূৰটো নাই, অসমৰ প্ৰথম জধা মুখটো এইটো সৰুতে এবাৰ এই বাপেকৰ নাম লিখিবলৈ আহিলে নিজৰ বাপেকৰ নামটো টান পালে পাই পেলাই সেই লগৰজনী বাপেকৰ নামটো চাই পেলাই লিখি থৈ গুচি আহিছে। লাষ্ট নালাগিলে এই মাকজনীক নি পেলাই সেই পৰীক্ষা বহি লোকৰ মানুহ এটাৰ লগত যোৱাৰি থৈ আহিবলৈ এইজনী বাপেকৰ ফুটতে উঠিছে এইজনী, আৰু সেই বাপেকটোৰ লগতো 10 বছৰ খাইছোঁহে বুলিছোঁ আৰু। আয়ো মই যে এই CC কেমেৰাটো ক'ত যে কেনেকৈ ফিট হৈ থাকিও শান্তিকৈ গান এটাও গাব নোৱাৰোঁ, তোমাৰ আহি একদম জেগাত হাজিৰ হৈ যায়হি। এই একদম সাংঘাতিক CC কেমেৰা দেই আমাৰ এইটো কিন্তু। এই ছটাই বাকৰি কি ভুৰ বহাইছে সেই বাপেকটোৰ লগতো গোট খাব খাই দুয়োটাই মোৰ বদনাম পাতি থাকিব, একদম যা তুফান যা পঢ়াতে বল যা। এইজনী মোক খাবলৈ আহিলে এইজনী। হ'ব গৈছোঁ বকি নাথাকিবা আই মাতৃ। দেউতা দেউতা আপুনি এই কোটি কোটি মানুহ থকা পৃথিৱীখনত আপুনি হাত দিবলৈ আৰু নাপালেনে সেই মানুহজনীকে পালে আনিবলৈ এই নয়নতাৰ জীয়েকজনীকে পালে, ইমান বকি থাকে দিনে ৰাতি, আৰু আপুনিও সেই চেদামলি মেলি ধৃতৰাষ্ট্ৰগতে নেদেখা ভাৰতে ঘূৰি ফুৰে একো এটা নকয় এই কিনো কবি তহঁতৰ সেই নয়নতৰা জীয়েকেহে তহঁতক বকি থাকে, মোক যে স্বয়ং নয়নতৰাই অৱস্থা কাহিল কৰি দিছে। এই কালি আগফালে কৰবীজোপা তলতে বহি পেলাই গান এটা গালোঁ, তুমি আহিবা বুলি বাৰে বাৰে মই আগ চোতালৰ কৰবীজোপা বোপাই গানটো গাই শেষেই নহ'লে একদম মানে তেওঁ কি কৰিলে কিয়নো হওঁতে গোটেই কৰবীজোপা গুৰি চপাই কটাই পেলালে। বোলে প্ৰেমৰ গানত ৰোৱা গছ হেনো জোঁৱাই স্বাস্থ্যলৈ বেয়া জোঁৱাই হেনো কাৰোবাৰ প্ৰেমত পৰিব, সেইটো কাৰণে গছজোপাকে কটালে মই কাৰোবাক চাই থাকোঁ বুলি। সেই মোৰ বাৰু এতিয়া সেই কাৰোবাৰ প্ৰেমত পৰা দিন আছে নে তই কচোন এই নকৈছোঁ আৰু বুজিছ। এই খুদ প্ৰডাকশ্যনটোৱে মোক গোটেই একদম মানে অৱস্থা কাহিল কৰি দিছে আৰু এটা সেই অবালচোন সেই ভায়েকটো সেইটো জলপথ স্থলপথ বন্ধ হ'লেও সেইটো আকাশী পথে দি হ'লেও চাইকেলত বৰটোকোলা পাখি দুখন লগাই হ'লেও উৰি আহিব বায়েকৰ ঘৰলৈ বায়েকজনী মুখখন নাচালে শান্তি নাই সেইটোৰ সিফালে বটলৰ ভিতৰত বায়েকৰ ফটো ভৰাই পেলাই ড্ৰয়িং ৰুমত সজাই থৈছে ধুনীয়াকৈ, সেইখন চাই থাকিলেও হয়। একেবাৰে একেবাৰে চাইকেল কোবাই পাবহি একদম বাইদেউ পদূলিমুখৰ পৰা যিটো তাৰ মাত তহঁত দুটাই গোট খাই পেলাই আকৌ মোৰ বদনাম কি পাতিছা দুইটা গোট খাব লাগে, তহঁত দুটাই অকল মোৰ বদনামকে পাতি থাকা কি পাতা ডাঙৰকৈ নাপাতে কেলে, আমি সৰুমতে এটা দিয়া দেখিছোঁ সৰুমতে কথা কওঁ, আমি যি কওঁ একদম খোলা খুলি কথা ফেচ টু ফেচ। কি পাতিছা তহঁত দুটাই? কিনো পাতিম আৰু তোমাৰ কথানো বেয়াকৈ ক'ব পাৰিনে, ভালকৈহে পাতিছোঁ। সেই তোমাৰ ভাইৰাৰ কথা কৈছোঁ, মদৰ বটলৰ ভিতৰত ইমান ধুনীয়াকৈ তোমাৰ সেই ফটো এখন ভৰাই পেলাই ড্ৰয়িং ৰুমত থৈছে, তাৰপিছতো সেই বায়েকৰ মুখখন চাওঁ বুলি ইমান মৰম লগাটোকে চাইকেলখন চলাই আহেও, চাইকেল চলোৱা ডিজাইনটো দেখিলেই মৰম লাগি যায়, সেইটোহে কৈছোঁ সেই বটলৰ ফটোখন চাই থাকিলেও হয়, কিন্তু নাচায় কিমান মৰম চোৱাচোন তোমালে, সি ইমান ধুনীয়াকৈ চাইকেলখন চলায়, সি আহি পেলাই ওলাই আহি বাইদেউ বুলি মাতেহি, একদম গাটো সাত পৰি যায় নোম দাং খোৱা। CC কেমেৰা আমাৰ এই কোডাক কেমেৰাটো কম নহয় দেই, আমাৰ এই কোডাক কেমেৰা দেখিছা কেনেকৈ কথাটো সলাই দিলে বা একদম কথাটো লুটিয়াই দিলোঁ। ক'ৰপৰা আমাক পিটি থাকিলে ধৰিব পাৰিব কোডাক কেমেৰাই, আমাক দুপি থাকিলেও তেওঁ সেইকাৰণে নেদেখা বা ধৰি পেলাই সেই দেহা ক'লা হ'লে থাকে দুদিনলৈ গান গাই থাকে তাৰমানে ভয় সেইটো।